লগত জনগণ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মই মানিলো স্পাইডাৰ ৰূপত আজি এটা নতুন ৰূপত নতুন ভিডিঅ'ত আকৌ এবাৰ তো চাওক লগত আছে 12 ভাই আৰু পাছফালে থকা প্ৰতিমূৰ্তিটো হৈছে বীৰংগনা সতীসাধিনীৰ প্ৰতিমূৰ্তি আৰু কিয়নো আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা তয়াময় গৃহযুদ্ধৰ সৈন্য সামন্তৰ যিটো প্ৰশিক্ষণ শিবিৰ তাকে দেখাবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'টোত আৰু সামন্তই দেখা পাব আমাৰ গাঁৱৰে যুৱক যুৱতী তৰুণ আশা কৰোঁ আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব লগতে আমাৰ সৈন্য সামন্তৰ যোনটো ত্ৰয়ময় যুদ্ধ কি হয় আজি কি নহয় চাব বুলি তো গাইজ দেখা পাইছে আমি অলপ ৰেষ্ট লৈছোঁ কিয়নো আমাৰ সৈন্যবিলাক এতিয়ালৈকে আহি পোৱা নাই বহুত পিছফালে আছে আৰু সেইকাৰণে আমি এইটো আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অলপ ৰৈ দিছোঁ তেখেতসকলৰ কাৰণে লগত আছে 12 বাই কিবা ক'ব আৰু ক'ত ভাই এতিয়া আহি পালে কিবা এটা ক'ম আৰু আজি যুদ্ধটো কেনেকুৱা লাগিব চাই পিনে ভালেই লাগিব চাওঁ কি হয় আৰু প্ৰায়বিলাক সৈন্য আমাৰ গাঁৱৰে হয় আমাৰ গাঁৱৰ আশা ৰাখিছোঁ ভাল মানে যোনটো পাৰদৰ্শিতা দেখাব আৰু 12 ভাই আজি ফাৰ্ষ্ট টাইম মোক লগ দিছে হয় নাই আজি চানডে বুলি লগ দিব পাৰিছোঁ আচ্ছা আগলৈ আমি পাই থাকিম নতুন নতুন ভিডিঅ' হয় নাই চাব পাৰিব আৰু আজি যুদ্ধটো চাই মজা লাগিব এক্সাইটেড হৈ আছোঁ আমি আশা কৰোঁ আপুনিও চাওক মজা পাব তো গাইজ এয়া দেখা পাইছে আমাৰ গাঁৱৰ সৈন্য সামন্তবিলাক আহি আছে স্কৰ্পিঅ BMW আৰু লগত আছে ইয়া আবু আৰবাজ শাহবাজ বাপেকৰ লগত ৱাও পূৰা ফালিব এগো প্ৰাণ কাৰাতে প্ৰশিক্ষক বলক আপুনি চাই লওক কম্পিটিশ্যন মানে যুদ্ধ তো গাইজ এয়া দেখা পাইছে কম্পিটিশ্যন তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ কাৰণে প্ৰত্যেকজন যোদ্ধাই নিজৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়াত সহায় কৰিছে নামসমূহ অন্তৰ্ভুক্ত কৰিছে এঞ্জেলিনাই এয়া ষ্টাৰ্ট হৈছে প্ৰতিযোগিতা দুজন যোদ্ধা নিপুণ যোদ্ধা ৱাও কিক চাওক না ইমান সৰু ভাল লাগিছে অংশগ্ৰহণ কৰিছে এয়া ব্লেক বেলাৰ আজি প্ৰতিযোগিতাত ৰেফাৰীৰ দায়িত্বত আছে ৰিয়া নিজে ব্লেক বেলাৰ হয় দেখাত খুবেই ৱাও চাওক না কিকবিলাক বহুত গৰম ৰিয়াই পূৰা গৰমত অস্থিৰতা অনুভৱ কৰিছে এয়া চাওক গৰমত যদিও ফেন নাই লাইন নাই মেইন কথা ঠিক আছে কিন্তু হ'লেও প্ৰত্যেকজন খেলুৱৈ তথা অভিভাৱক অভিভাৱিকাসকলে গৰমত খেল উপভোগ কৰিছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই মাইনুল স্পাইডাৰ ৱেবৰ থ্ৰুদি চাওক আমাৰ গাঁৱৰ এক গুফ্ৰাণ ৱাও ৰিয়া দেখোন পূৰা চাওক সেইয়া 12 আমাৰ বা ৱাও কিবা আৰু খেল পৰিচালনা কৰিছে এয়া নেপালী সম্প্ৰদায়ৰ ভণ্টি তাইৰ চাওক বহুত দুখ ভয় কৰিছে চাগে এই মোৰ কি হ'ব এটা কথা আমাৰ চাওক না ভিডিঅ' কলিং চেলফি মেইন এই আমাৰ আবু আৰবাজ চাওক তাইৰ সন্মুখত থকা প্ৰতিযোগীজন হ'ল মানে তাৰ অপনেণ্ট হ'ল ইমান প্ৰকাণ্ড হাতীৰ নিচিনা আৰু তাই কণমানি আৰবাজ আৰু তাই নহয় চৰি সি যোদ্ধা আমাৰ বীৰংগনা নহয় চাওক না দেখা যাওক কি হয় আৰবাজে প্ৰথমবাৰৰ কাৰণে মানে এইটো হেৰি কৰিছে ছেফটি কিটবিলাক পৰিধান কৰিছে সেইকাৰণে অলপ হ'লেও মানে স্বস্তি অনুভৱ কৰিছে দেখা যাওক কি হয় ৱাও কিক চাওক নাই শিকিছে জাষ্ট খুলি গৈছে মই কৈছোঁ নহয় আনকমফৰ্টেবল হয় সি চাওক নাই সি যে ইমান সময় ৰখি আছে তাৰ সন্মুখত এয়াই ডাঙৰ কথা কিন্তু দেখা যাওক কি হয় শেষলৈকে প্ৰথম ৰাউণ্ড হয় আৰবাজৰ খুলি গৈছে আকৌ এবাৰ কি হ'ল ভয় কৰিছে নেকি আৰবাজক আমাৰ গাঁৱৰ এৰিয়া এই আৰবাজৰ বাপেকে ভিডিঅ' কৰি আছে দ্বিতীয় ৰাউণ্ড আৰবাজ মানে প্ৰথম ৰাউণ্ডত জিকিলে দেই আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ যদিও অলপ ইফাল সিফাল হৈছে
কেমেৰা তাই কিবা চিন্তা কৰিছে ৱাও নাইচ কিক হেলিকপ্টাৰ আনবিলিভেবল IPLৰ কমেণ্টাৰ চাওক দুগৰাকী কণমানি ভণ্টি তেখেতসকলে অংশগ্ৰহণ কৰিছে খেলত ভাগ লৈছে চেলুট জনাইছোঁ ভণ্টি দুজনীক লগতে অভিভাৱিকাসকলক কাৰণ তেখেতলোকে এটা সুন্দৰ পদক্ষেপ লৈছে কাৰণ আপোনালোকে জানেই যে আজিৰ দিনত ছোৱালী কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই ল'ৰাৰ তুলনাত ক'বলৈ হ'লে প্ৰায় ক্ষেত্ৰতেই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে আমাৰ ছোৱালীসকলেই চাওক আন এজনী ভণ্টি এয়া দুগৰাকী ভাইটি যুদ্ধত অংশগ্ৰহণ কৰিছে এটা কথা আপুনি জানে নেকি আপুনি কেতিয়াবা এনেধৰণৰ প্ৰশিক্ষণ লৈছিল নেকি মই হ'লে দুদিন প্ৰেক্টিছ কৰিছিলোঁ তো গাইজ এয়া দেখা পাইছে আবু সাহাবাত শাহজামাল আনবিলিভেবল কিক ৱাও একদম ৰেফাৰীবিলাকে একদম মানে হেৰি আছে সিদ্ধান্ত গ্ৰহণত ৱাও পুৰা যোদ্ধা আৰু শাহজামাল কিপ ৰকিং এগেইন এণ্ড এগেইন কাউণ্টাৰ এটাক ৱাও শানদাৰ জুই দ্বিতীয় ৰাউণ্ডতো ৱাও কি খাইছে এইটো লাঞ্চ তো এয়া চাওক আমাৰ যোদ্ধা শাহজামাল কেনেকুৱা লাগিছে আজি কম্পিটিশ্যনত ভাগ লৈ ভালে লাগিছে হয় নেকি সেকেণ্ড ৰাউণ্ডত জিকিছিল হয় নাই আচ্ছা একো নাই হাৰ জিতটো হ'বই লাগে হয় নাই নেক্সট কম্পিটিশ্যনৰ কাৰণে ভালকৈ তৈয়াৰী লৈ আহিব লাগিব হয় নাই তাৰপিছত এয়া নেহা এতিয়ালৈকে ভাগ লোৱাই নাই নেহা ৰখি কোৱা আকৌ আচ্ছা এই নেহা পুৰা মানে ভয়ত মানে পেট বিষোৱা ভাও ধৰিছে হয় নাই কেনেকুৱা লাগিছে কথা পাতি জিকিব লাগিব নে ফাৰ্ষ্ট ৰাউণ্ড কমচে কম আচ্ছা এই আৰু দোস্ত বিজি আছে হেল্ল' দোস্ত তো চাওক গাইজ ইমান গৰমত আমিবোৰে খেল উপভোগ কৰি আছোঁ যিহেতু কাৰেণ্ট নাই ফেন চলা নাই আৰু গৰমত ইফাল সিফাল হৈ আছে তো চাওক যোদ্ধা হয় বীৰংগনা হয় তাই এয়া আমাৰ গাঁৱৰ আহি মেইন আৰু হৌ চাওক না চবেই এক্সাইটেড কি হয় জিকিব লাগিব প্ৰথম কথা এই জিকাটোনো কি কথা আৰু এটা কথা জানে নাই ময়ো নিজে 2 দিন নহয় 3 দিন প্ৰেক্টিছ কৰিছিলোঁ কাৰাতে ঠিক আছে এয়া চাওক এই আমাৰ নেহা
যুদ্ধক্ষেত্ৰত বাহ কি কি মাৰিছে এক্সাইটেড আছিলে এনেকুৱা ভণ্টিৰ সৈতে চেলুট জনাইছে পেগুদাৰ জীয়েক সেইটো পেগুদাই এনেকুৱা পদক্ষেপ লৈছে সুন্দৰ শিকিব লাগে ছোৱালীবিলাক আত্মৰক্ষাৰ কলা এইটো কৰিবই লাগে চাহজামালে কিবা কৈছে নেহাৰ বিষয়ে আৰু কি হ'ল খতম আৰু এটা কথা আয়োজন কমিটিয়ে চাহ খাবলৈ দিছিলে কিবা ধীৰে ধীৰে ধিমিকি জ্বলে যাব লাগে